গাইজ ৱেলকাম বেক টু মাই চেনেল গেহৰামাল পাৰ্থ আৰু আজি মই আজি ঘৰৰ পৰা আহোঁতে মই ব্লগটো ষ্টাৰ্ট কৰা নহ'লে কাৰণ মোৰ মোবাইলত ইমান চাৰ্জ নাছিল আৰু ঘৰত লাইন নাছিলে আৰু এইখন হৈছে মোৰ পাৰ্লাৰ যোনখন এতিয়ালৈকে বন্ধ আছে এনে কিবা এটা চাব আহিছিলোঁ ভিতৰত ঠিক আছে নে নাই চব আৰু ই হৈছে মৃণাল হাই চ' আজি আমি দুটা যাম ক'ত আছে চন্দ্ৰপুৰত গৈ আছোঁ কিমান কিলোমিটাৰ হৈ ইয়াৰ পৰা 12 কিলোমিটাৰ হ'ব তাতে আমাৰ লগত চাই থাকক দেখাই আছোঁ to side সময়বোৰো পাৰ হ'ল আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে কবিতা 5:30 বজাৰ লগে লগে আমি ঘূৰি ফুৰো বাইকত আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে কবিতা 5:30 বজাৰ লগে লগে আমি ঘূৰি ফুৰো বাইকত দেখা নাই মই তাই দৰে লাইফত মোৰ তালৈ পালো আমাৰ জুবিনদাৰ ঘৰ আমাৰ জুবিনদাৰ ঘৰৰ কিন্তু পদূলি মুখতে তামাম গেহেৰা চালিয়া ক'বা গ'লে নেকি মৃণাল মজা আহি পালোৱে আছে না নাই বা এতিয়া মুকেলটো চ' আমাক জুবিনে পুৰা মানে তাৰ পৰা চিঞৰি মাতিছে কৰাহে জুবিনৰ পৰা তামাম কৰি আছে আজি পুৰা আম চাকলে খাম যদি আম আছে আমো খাম চ' মই আহি ডাইৰেক্ট লগাই দিলোঁ গাড়ী ইয়াতে তই কেমেৰা দেখা পাই কেনে তই পুৰা ডাইৰেক্ট তই কাপোৰ পিন্ধিছা ন হা গম পাইছো তোৰ বুদ্ধিটো কি চৈতান মালি আহি পালি ফোন কৰিলে ৰিচিভ নকৰি এটা বম চুতীয়া বহুত আমি ঘূৰি পকি আহি পালো নে কি মৃণাল লৰাই কিন্তু মাজতে মোক পুৰা জিঅ' কপাই দিছে যিটো এইটো কি কয় RPM দি দিছে মই ভাবিলো চুচুৰি লাগে মানে আমি ইমান দিনৰ পৰা জুবিনদা বনাইছো তো খানাটো জব্দ লাগে আমাক লাইট বস্তু নখাবি যি খোৱা পুৰা হেৰি খানা যাতে আমি পাহৰি নাযাওঁ দাদাই দোকান কৰি কেনে নালাগে কৰি নালাগে কি খুৱাব কি খুৱাব আইটেমটো লিষ্ট দিয়ক এই হিচাপে মই ক'ব পাৰিম বুলি ফ্ৰাইডে শুক্ৰবাৰ আন্টিয়ে সুধি আছে কি খাবা আৰু এই বম কাম আমি নিৰামিষে খাওঁ আমিও অলপমান পেটৰ প্ৰব্লেমৰ কাৰণে আন্টি হাই এটা আৰু যোনটো গৰমত মানে মই হাই প্ৰেছাৰ এতিয়া আমি জুবিনৰ ঘৰৰ পৰা আমি এতিয়া বজাৰ কৰিবৰ কাৰণে ওলাই যাম নেকি কি বজাৰ আনিবি হে গাইজ ইয়াৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা চাল্লা হাৰাম খোৰ চাল্লা গৰু চুৰ চব ভিডিঅ'টো চাই থাকক সিহঁতে এনে হাল্লা কৰিয়ে থাকিব ফ্ৰেণ্ডছ এতিয়া আমি আহি পালো বজাৰৰ পৰা আৰু
থাপিয়া থাপি লাগি আছে চ' মানে খোৱা বোৱা হৈ গ'ল এই দুটা মানে বহুত ডাঙৰ বাক্য আৰু এতিয়া আমাৰ হৈ গ'ল জুবিনৰ ঘৰত খোৱা লোৱা হৈ গ'ল তো আৰু এতিয়া আমি ওলাম আৰু এজন ফ্ৰেণ্ড আছে পলাশ বুলি কেনে কয় মোৰ ফ্ৰেণ্ড হয় চ' তাৰ এতিয়া ঘৰত যাম আৰু তাক এনেকা আমনি কৰিম তাক পুৰা ভঙলা উঠাম ঐটাকে বাছ এতিয়া আমি আহি পালো ক'ত গোবৰ্ধন ব্ৰিজ চন্দ্ৰপুৰৰ কাষতে ইয়াৰ ঘৰৰ কাষতে আহি পালো আমি গোবৰ্ধন ব্ৰিজ আৰু আপোনালোকে দেখা পাই আছে এইখন এইটো ব্ৰহ্মপুত্ৰ হয় না কলং নদী কলং নদী এইখন আৰু কলং নদীখন চাই পেলাই মানুহে কয় যে ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন ধৰণৰ নদীয়ে একেলগে লগ হৈ থকা সেইখনে নদী এইখন হয় কলং নদী আপোনালোকে চাই ল'ব পাৰে সেইটো আমাৰ কেমেৰা কিন্তু ফ'কাছ কৰিব নোৱাৰে হা চ' মই দেখাই আছো ইয়াৰ এটা চিনেমেটিক শ্বট এটা বনাই আছো সময়বোৰো পাৰ হ'ল আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে ইয়াৰ পৰা কবিতা আহিছিলো প্ৰথমতে আমি কি আছিলে চন্দ্ৰপুৰ বাগিচা মানে ইয়াৰ বাগিচা পাৰ তাতে গৈছিলো তাতে গৈ কেনে মানে ই মাতিলে মানে সেইটো বেলেগ কথা আমি নিজে আহিছো ত' আমি নিজে আহিছিলো আৰু এতিয়া আমাৰ মানে যাব টাইম নোহোৱা হৈছে চ' আজি যাব নোৱাৰিম ইয়াৰ ঘৰত ষ্টে কৰিম খামৰেঙা বিললৈ আহিছিলো আমি এইটো এইখন কয় খামৰেঙা বিল আৰু পলাছে চলাই আছে গাড়ী আৰু উঠি আছো মই বেক চাইডত চ' মানে মজা এনজয় হৈ আছে পুৰা গাঁৱৰ লগি চ' মই কথা একোৱে নকওঁ এতিয়া মানে খালি জাষ্ট ভিউটো চাই থাকিলে হ'ল জাগাটো মানে পুৰা পিচফুল চ' আপোনালোকক দেখা নাই ভাবি আছো চ' চাই লওক আপোনালোকে জাগাটো মানে অৰা জুবিন দা জাগাটো শিল মিনা জাগাটো বহুত ভাল লাগিছে মানে ইফালে চাইডত আছে আমাৰ শিল আৰু শিলবিলাক মোৰ বাৰ্ধ মাতাম আৰু এতিয়া এই ফটোগ্ৰাফী মানে কৰা আৰু মানে এনজয় মানে পুৰা কৰাহে মানে Lazy, 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 bhai, bhaji. ঘূৰি আহি কিনে এতিয়া হৈ গৈছে টাইম জুবিন দাই আহি বোলে তাৰ ঘৰত যাব বোলে বাই চ' আজি আমি পলাশ ইয়াৰ ঘৰত থাকি দিম আৰু ই আজি তাৰ ঘৰত যাব দুটাৰে ঘৰ ওচৰা ওচৰি হয় আৰু এতিয়া আহি পাই গ'লো পলাশ বংজাঙৰ ঘৰত আৰু মানে আজি তেনেকুৱা আৰু বিশেষ একো নাই বহুতখিনি ঘূৰিলো বহুতখিনি ভাগৰো লাগিছে মিনাল আছে কাপোৰ চাপোৰ সলালো বৰ্তমান এতিয়া আৰু বাকীখিনি আৰু ৰাতি হ'ব আজিলৈ এইখিনি আছিলে চ' যদি মোৰ ব্লগছটো চাই কিনে ভাল পালে চ' লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে তেনেহ'লে মোৰ কমেণ্টত জনাই দিব আৰু অহাকালি ইয়াৰ পৰা যাওঁতে এটা ব্লগছ এটা বনাব ট্ৰাই কৰিম কাৰণ এই বন্ধ টাইমত কাৰণ ওলাবৰ কাৰণে মানে ব্লগছ বনাবৰ কাৰণে কোনো এটা হেৰি পোৱা নাই মানে চ' যি বনাইছোঁ মানে আজিয়ে বনাইছোঁ আৰু অহাকালি যাওঁতে এটা বনাব কিনে ট্ৰাই কৰিম চ' যিখিনি ভাল পালে ছাপোৰ্ট কৰিব আৰু চ' আজিলৈ এইখিনি বাই বাই লাগিলে জুই এলাহত থাকিলো বিচনাত শুই বহুদিন হৈ গ'ল কাপোৰবোৰ ধোৱা নাই